রিমা নাকানবাচোন নাকানবা কি হৈছে কচোন আগে তুমি বহি ল কান্দা বন্ধ কৰা এতিয়া ক কি হৈছে দুটা মোৰ কাৰণে দৌৰা চাইছে দুই একদিনৰ ভিতৰত বোলে চাবা একদম মই এতিয়া কি কৰোঁ মই বেলেগৰ লগত বিয়া নহওঁ কি তোমাৰ দেউতাই কিমান তাড়াতাড়ি লৈ গৈছে তোমাক বিয়া দিবৰ কাৰণে নাজনো মই এই ওচৰৰ খুৰা এটা আহে সেই খুৰাটো নহয় কিবা লগে থাকে দেউতা খুৰাটো যি কয় দেউতা তাকে কৰে এতিয়া সেই খুৰাটোৱে দৰা আনি দিব হয় দে তোমাৰ দেউতাৰো কি যি হৈছে নিজৰ বুজা শক্তি নাই নেকি পঢ়ি থকা আপি এটা কেনেকে বিয়া দিবা ওলাই মই এতিয়া কি কৰিম তাকেতো ৰবা ভাবো ৰবা কি বা কৰিব পাৰো কি হ'ল ফোনটো উঠোৱা কোনোবা ফোন কৰিছে এ নাই দে কোনো নহয় কেনেকেইটা কথা পাতো ডক্তৰে ফোন কৰি আছে কি বা ৰিপৰ্ট ওলাল কি ভাবি আছ নাই ৰবা এনে তোমাৰ দেউতাৰ কথাই ভাবি আছো কি মানুহ তুমি কৈছা না ঘৰত বিয়া নহওঁ বুলি আৰু তোমাৰ মায়েৰে কি ক'বা নোৱাৰি নেকি বা এতিয়াতে বিয়া নেদাও মায়ে কৈছে আৰু এতিয়াতে বিয়া দিব নালাগে বুলি আৰু মাইকে আৰু দেউতাই ধমকি দিছে বোলে তহঁতে মনে মনে তাক তহঁতে একো নাজনা কি যি হ'ব কথা পাতি ৰচোন কোনোবা ফোন কৰি আছে অ ৰবা দে হেল্ল' দীপু হয়নে অ হওক কওকচোন তোমাৰ এটা বেয়া খবৰ আছে কি খবৰ ছাৰ তোমাৰ যে কালি ব্লাড টেষ্ট কৰিছিলো তাৰে ৰিপৰ্টটো আহি পালে আজি ৰিপৰ্টত কি ওলাল ছাৰ তোমাৰ ব্লাড কেঞ্চাৰ আছে তোমাৰ হাতত বহুত কম সময়হে আছে কি হয় তুমি সোনকালে ঘৰত কথাটো জনোৱা মই এতিয়া বেচেৰি ৰীমাক কি ক'ম তাই মোৰ কাৰণে ৰখি আছে মই নিজৰে এতিয়া ভৰসা নাই কেতিয়া কি হয় কি হ'ল তোমাৰ তুমি দেখোন তাতে থাকিলা ৰখি আহা নাই নাই ৰীমাক কথাটো ক'বা নোৱাৰা গৈছো ৰ'বা গৈছো মই এটা কথা ভাবছো শুনছানে নাই মই যে কিবা কৈ আছো হা শুনছো দে ক আমি এতিয়া নহ'লে মন্দিৰত যাই বিয়া পাতি লওঁ ব'লা কি তুমি এইগিলা কি কথা কৈছ মই নৰো মন্দিৰত বিয়া পাতিবা কিয় নৰা তুমি মোক ভাল নাপোৱা নেকি ৰীমা তুমি মোক বেয়া নাপা এনেকুৱা কৰাৰ বাহিৰে মোৰ বেলেগ ৰাস্তা নাই আৰু কি হ'ল আৰু কি ভাবি আছা মই যে কিবা সুধি আছো মই আৰু তোমাক ভাল পাম মই তোমাৰ লগত এনেহে কথা পাতিছিলো সেই বুলি কথা পাতি বুলি তোমাক বিয়া পাতিম নেকি তুমি কেনেকে ভাবি ল'ব পাৰিলা তোমাৰ নিচিনা আপি এটাক মই বিয়া পাতিম ইমান দিনে তুমি মোৰ লগত খেলাহে খেলি আছিলা মই কেতিয়াও ভবা নাছিলো তুমি এনেকুৱা কৰিবা বুলি তুমি মোৰ লগত কিয় নকলা মই তোমাক কি কৈছিলো চাওক এৰি দা মোক এৰি দা মই এইগিলাৰ একো নাজানো আজিৰ পৰা তোমাক মই কোনোদিন দেখা আনিলো তোমাক মই ভালো নাপাম বিয়াটো দূৰৰ কথা যোৱা এতিয়া তোমাৰ দেউতাই যাৰ লগত বিয়া দিয়ে তাৰ লগত বিয়া হবে মই বিয়া নকৰা তোমাক মই যাওঁ প্লিজ এনেকুৱা নকৰিবা প্লিজ মই তোমাক এৰি থাকিব নোৱাৰো প্লিজ মোক এৰি নাযাবা যোৱা নাপাবা ৰীমা মোৰ উপায় নাই প্লিজ চাওক এনেকুৱা এৰি দা মোক নকৰিবা মই নৰো মোৰ কি তোমাৰ লগত ভুল থাকা হ'ল মই মই কিবা যাওঁ ভুল কৈছো যদি মোক ক্ষমা কৰি দিয়া প্লিজ এৰি নাযাবা মোক মই তোমাক নহয় বেলেগকহে ভাল পাওঁ চাওঁ এৰি দা যাওঁ মই আজিৰ পৰা মোক ফোন মেছেজ নকৰিবা আৰু লগ কৰাৰ চেষ্টাও নকৰিবা ভগৱান তুমি মোক কিয় শাস্তি দিলা চৰি ৰীমা তুমি এনেকে নাকান্দিবা মই বহুত দুখ পাইছো মা দেউতা শুনাচোন কি কি হ'ল হ'ল মাজনী মা দেউতা তোমালোকে যাৰ লগতে বিয়া দিয়া মোক মই তাৰ লগতে বিয়া হ'ম এই আৰু কি হ'ল আজি তাইচোন ইমান দেৰি বিয়া নহওঁ কৈছে আজি দেখোন আৰু নিজে বিয়া হ'ম বুলি ক'লা কিবা এটাতো হৈছে নহ'লে তাই এনেকে নকয় নহয় তাইক চাওঁ ৰ'বচোন কিবা হ'ল তাই যোৱা চাগে কিবাকে মোৰ আশাটো পূৰণ হ'ব দে
তাই যে বিয়া ধৰাম বুলি মান্তি হ'ল সেয়ে বহুত কিবাকে চিন্তা এটা মৰি থাকিল। মাজনী কেমন কান্দি আছা তই? কি হৈছে তোৰ? মা কি হ'ল মাজনী কচোন কি হৈছে? মা মই ইমান দিনে যাক ইমান বিশ্বাস কৰি ভাল পাই আছিলো সি মোক আজি ঠগালা। কি হৈছে ভালকৈ কচোন? বহি ল বহি পেলাই কথাখিনি ভালকৈ ক। এতিয়া ক কি হ'ল কিনকে? মা সি মোক সদায় কৈ আছিল মোকে বোলে বিয়া পাতিব দেউতাই মোক বিয়া দিম বুলি কয়। মই তাক লগ ধৰি ক'লো বোলো মই তোমাৰ লগত বিয়া হ'ম, আমি মন্দিৰত বিয়া হওঁ ব'লা। পিছত কিনো মা সি কৈছে মোক বোলে বিয়া পাতিব নৰে, সি বোলে বেলেগ আপি ভাল পায়, মোক ভাল নাপায় বোলে। মোৰ লগত সি খেলাই খেলি আছিল মা। কি কিহৰ কাৰণে সি এনেকুৱা কৰিলে তই নুসুধিলি নেকি? সুধিছিলো মাক, সি একো নকলা, মাত্ৰ কৈছে মই তোমাক বিয়া পাতিব নোৱাৰো সেনেকে কৈ গুচি গৈছে। বাদ দে মাজনী, তোৰ কপালত যি আছে তাকে হ'ব দে। তোৰ ভাগ্যত কি যেনেকুৱা লেখা আছিল সেনেকুৱাই হৈ গ'ল। মাজনী ভৰি হাত কিন্তু ধুই কিবা এটা খাই ল'বি। মা সি যদিও মোক কৈছে বেলেগ আপি ভাল পায় বুলি, কিন্তু মই বিশ্বাস কৰিব পৰা নাই। বাদ দে মাজনী, সি যেতিয়া নিজে কৈছে বেলেগ আপি ভাল পায় বুলি, তাৰ কথা ইমান ভাবি লাভ নাই আৰু। কিবা এটা খাই ল'বি। তুমি যোৱা, মই যাই আছো। দে ৰীমা তুমি মোক ভুল নবুজবা, মই তোমাক জানি বুজি ইমান দুখ দিব খোজা নাই, মোৰ উপায় নাই। মই জানো মোৰ বেমাৰটোৰ কথা যদি তুমি গম পোৱা তুমি আৰু বেছি কষ্ট পাবা। মই নিবিচাৰো তুমি ইমান কষ্ট পোৱাটো। সেইবাবে মই তোমাক মিছা কথা কৈছো যে মই বেলেগ আপি ভাল পাওঁ, তেতিয়াহে তুমি পাহৰি যাবা মোক। মোক ক্ষমা কৰি দিবা ৰীমা। বেয়া নাপাবা ৰীমা, মই তোমাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিম। মই জানো তুমি বিশ্বাস কৰা নাই মই বেলেগ আপি ভাল পাওঁ বুলি, সেইবাবে তুমি মোক বাৰ বাৰ ফোন কৰি আছা, মই ৰিচিভ নকৰোঁ। মই যদি তোমাৰ লগত কথা পাতোঁ তেন্তে মই ইয়াত মিছা কথা ক'ব নোৱাৰিম আৰু সেইটো কাৰণে মই ৰিচিভে নকৰোঁ ফোন। নাই মই ৰীমাক কথাটো ক'ব নোৱাৰোঁ। কি কৰোঁ এতিয়া যাতে তাই বিশ্বাস কৰি লয় মই বেলেগ আপি ভাল পাওঁ বুলি। কি কৰিলে বিশ্বাস কৰিব তাই? তাই একদিন তাইৰ লগৰ বান্ধৱী চুমিক লগ কৰি দিছিল নহয়, তাইকে লগ কৰি কথাবিলাক কৈ তাইক বুজাই দিম আৰু তাইক মোৰ গাৰ্লফ্ৰেণ্ড বনাই ল'ম। চুমিক ফোন কৰি মাতো। হেল্ল'। চুমি হয়নে? হয় তুমি? মই দীপু, চিনি পাইছা নাই? পাইছো, কোৱা। চুমি তোমাক লগ কৰিব লগা আছিল, লগ কৰিব পাৰিবা নেকি? কিবা কথা আছে নেকি? অলপ জৰুৰী কথা আছিল। আৰু তুমি ৰীমাক নকবা মই যে তোমাক ফোন কৰি কৈছোঁ। হয় নেকি? ঠিক আছে, লগ কৰিম দিয়া আবেলি। দাতে হ'ব দা। হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আৰু দীপু আৰু ৰীমাৰ আধৰুৱা প্ৰেম কাহিনীটো চাবলৈ নাপাহৰিব।